বিটিআৰবাসী তথা অসমবাসী ৰাইজলৈ জনাবলৈ পাই আমি বহুত সুখী অনুভৱ কৰিছোঁ কিয়নো তৃতীয়বাৰলৈ আমাৰ এই কোকৰাঝাৰৰ এই চাই ষ্টেডিয়ামত এছিয়াৰ সবাতকৈ পুৰণি যি দুৰাণ কাপ ফুটবল টুৰ্ণামেণ্ট ইয়াত 134 মানে 134th মানে দুৰাণ কাপ ইয়াত অনুষ্ঠিত হ'বলৈ গৈ আছে অহা 27 তাৰিখত। তো অহা 27 তাৰিখত যি আমাৰ অপেনিং চেৰিমনি ইয়াত হ'ব। তো আমি অলৰেডি দুবাৰ ইয়াত অনুষ্ঠিত কৰিছোঁ। প্ৰথমবাৰ বাবে যেতিয়া আমি ইয়াত অনুষ্ঠিত কৰিছিলোঁ বহুত মানে এটা ভাল এটা ক্ৰাউড আমি ইয়াত দেখিবলৈ পাইছিলোঁ। তো বিশেষকৈ কোকৰাঝাৰ বুলি কোৱাৰ লগে লগে নৰ্থ ইষ্টৰ এটা মানে ব্ৰাজিলি বুলি ধৰি লোৱা হয়। তো আমি ফুটবল অনুৰাগীসকলক ফুটবল প্ৰেমী ৰাইজক মই অনুৰোধ জনাব বিচাৰিছোঁ আমাৰ চৰকাৰে বিশেষকৈ অলপ কেইদিনমান আগত আপোনালোকে দেখিছে এই ষ্টেডিয়ামতে CM ফুটবল টুৰ্ণামেণ্ট যে ইয়াত অনুষ্ঠিত হৈ গৈছে সুন্দৰভাৱে এটা ক্ৰাউডটো ইয়াত আমি দেখিছোঁ। মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় ইয়াত উপস্থিত হৈছে। তো এইবুলিও অহা 27 তাৰিখত আৰ্মীৰ তত্ত্বাৱধানত আৰু আমাৰ বিটিআৰ গভৰ্ণমেণ্টৰ সহযোগত ইয়াত দুৰাণ কাপ অনুষ্ঠিত হ'বলৈ গৈ আছে। তো মই আশা কৰোঁ আমাৰ ফুটবল প্ৰেমী ৰাইজ আমাৰ ইউথসকল যি ধৰণে আমাৰ চৰকাৰে মানে অল ৰাউণ্ড ডেভেলপমেণ্টৰ এজেণ্ডাটোলৈ কাম কৰি আছে গতিকে স্পৰ্টছৰ ক্ষেত্ৰতো বিশেষকৈ আমাৰ বৰ্তমান বিটিআৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াই যি ধৰণে কাম কৰি আছে ইয়াত নিশ্চয় আমাৰ বিটিআৰৰ ইউথৰ কাৰণে এটা ভাল দিশ। গতিকে এই যি আমাৰ 27 তাৰিখত যি দুৰাণ কাপ ইয়াত অনুষ্ঠিত হ'ব 134th দুৰাণ কাপ এছিয়াৰ সকলোতকৈ পুৰণি মানে ফুটবল টুৰ্ণামেণ্ট। গতিকে এই খেলটো উপভোগ কৰি এটা ভাল এটা ছাকচেছ কৰিবলৈ আমাৰ এই খেলুৱৈ প্ৰেমী ৰাইজক মই অনুৰোধ জনাইছোঁ। এনে আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাক কনচেণ্ট দিছে আৰ্মীৰ বিশেষকৈ মানে অফিচাৰসকল যিবিলাক হাই ক্লাছ অফিচাৰসকল ইয়াত উপস্থিত হ'ব। আৰু আমি আজি অলপ আগতে আমি কনফাৰ্ম কৰিলোঁ মানে ভাৰতৰ দীঘলীয়া সময় ফুটবলৰ যি কেপ্টেইন ইণ্ডিয়ান কেপ্টেইন হৈ অহা আৰু আজিও আছে তেখেত বিশ্বৰ এজন জনপ্ৰিয় খেলুৱৈ ফুটবল খেলুৱৈ সুনীল ছেত্ৰী তেখেত ইয়াত উপস্থিত হ'ব। গতিকে সুনীল ছেত্ৰী প্ৰথমবাৰৰ বাবে আমাৰ এই কোকৰাঝাৰত ইয়াত মানে উপস্থিত হৈ আছে। গতিকে সুনীল ছেত্ৰীৰ অনুৰাগীসকলে ইয়াত আহিবই আৰু মই সুনীল ছেত্ৰীক ইয়াত আমি আদৰণি জনাইছোঁ তেখেতক ৱেলকাম জনাইছোঁ আৰু সুন্দৰভাৱে এটা ভাল এটা ডিচিপ্লিনেৰে আমাৰ বিশেষকৈ খেলপ্ৰেমী ৰাইজে এই খেলটো সমাপন কৰিবলৈ আমাক সহায় সহযোগ কৰিব আৰু সুনীল ছেত্ৰীক মানে ৱেলকাম কৰিবলৈ আমাৰ খেলুৱৈ প্ৰেমী ৰাইজক উপস্থিত হ'বলৈ মই অনুৰোধ জনাইছোঁ। থেংক ইউ। আমাৰ এনেই ইয়াত এই ষ্টেডিয়ামৰ মানে ছিট কেপাচিটিটো প্ৰায় 13,000 হয়। আপোনালোকে দেখিছে যি সময়ত ইয়াত খেল আমি পাতোঁ প্ৰায় মানে ফিল আপ হৈ যায় ফুল হৈ যায়। এইবুলি আমি আমাৰ এই ষ্টেডিয়ামত আমি কি ধৰণে অলপ ব্যৱস্থা মিলাম আমি এইটো চিন্তা কৰি আছোঁ। ষ্টেডিয়ামতো 13,000 আমাক মানে জাগা আছেই তাৰ বাহিৰেও অলপ ঠাইবিলাক আমি ক'তবা মিলাই দিব পৰা যায় নেকি এইটো আমি চাই আছোঁ। গতিকে নিশ্চয় এই ষ্টেডিয়ামটো ফিল আপ হ'ব আৰু ইয়াৰ বাহিৰেও যদি আমি তেনেকুৱা অসুবিধা হয় বাহিৰত আমি ডিছপ্লে দিয়াৰ ব্যৱস্থা কৰিম। ঠিক আছে।